Hey viewers, কেনে আছে আপোনালোক? সো বন্ধুসকল, আজি মই এটা আৰবান লেজেণ্ডৰ ৰিয়েল ষ্টৰীটোৰ ওপৰত কথা পাতিম, যাৰ নাম স্লেণ্ডাৰমেন। আপোনালোকে এইটো স্লেণ্ডাৰমেনৰ বিষয়ে শুনিছে নিশ্চয়, যাৰ ওপৰত 2018 এখন মুভিও ৰিলিজ হৈছিল। আজি মই এই স্লেণ্ডাৰমেনৰ ৰিয়েল ষ্টৰীটো সঁচা নে মিছা এই সকলোবোৰ কথা এই ভিডিঅ'টোত আলোচনা কৰিম। আৰু মই স্লেণ্ডাৰমেন মুভিখনৰ এক্সপ্লেনেশ্যন বহুত সোনকালে আনিম বুলি ভাবি আছোঁ। সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ আগতে পাই যায়। আৰু বলক তেনেহ'লে কোনো সময় নষ্ট নকৰি আজিৰ আমাৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সো বন্ধুসকল, স্লেণ্ডাৰমেনৰ প্ৰথম ফটো 2009 চনত দেখা পোৱা গৈছিল, যেতিয়া এৰিক নেক্সন নামৰ ফটোশ্বপ আৰ্টিষ্ট এজনে এখন সাধাৰণ ফটোক এডিট কৰি ৱেবছাইট এটাত আপলোড কৰিছিল। সেই ৱেবছাইটটোত এক কাইণ্ড অফ ফটোশ্বপ কম্পিটিশ্যন হৈ আছিল, য'ত আৰ্টিষ্টসকলে পেৰানৰ্মেল ফটো বনাব লাগিছিল। সেই কম্পিটিশ্যনটোত এৰিকো ভাগ লৈছিল। এৰিকে এই পাৰ্টিকুলাৰ ফটো এখনক উঠাই লৈছিল আৰু ফটোশ্বপৰ সহায়ত এনেকুৱা কৰি দিছিল। এই ফটোখন দেখিবলৈ ইমান অৰিজিনেল আছিল যে বহুতো মানুহে ইয়াক সঁচা মানিবলৈ লৈছিল, আৰু এই স্লেণ্ডাৰমেনৰ ফিকশ্যনেল ষ্টৰীটো ইণ্টাৰনেটত ভাইৰেল হৈ গৈছিল। বন্ধুসকল, স্লেণ্ডাৰমেন শব্দটোৰ অৰ্থ হ'ল ওখ পাখ ক্ষীণমিন লোক। যিহেতু এই ক্ৰিয়েচাৰটো দেখাটো এনেকুৱাই আছিল, ইণ্টাৰনেটত সকলোৱে গম পাইছিল যে স্লেণ্ডাৰমেন আচল নহয়। কিন্তু 2014 চনত এটা এনেকুৱা ঘটনা ঘটিল, যাৰ ফলত সকলোৱে ভাবিবলৈ ল'লে যে স্লেণ্ডাৰমেন ৰিয়েল হয়। এই ঘটনাটো 31 মে 2014 আছিল, য'ত দুজনী 12 বছৰীয়া ছোৱালী এনিছা ৱেয়াৰ আৰু মৰ্গান গিজাৰে তেওঁলোকৰে বান্ধৱী পেইটন লিটনাৰক 19 বাৰ ছুৰীৰে সানিছিল। তেওঁলোকে তাইক লুকা ভাকু খেলাৰ বাহানাৰে বহু দূৰৰ জংঘললৈ লৈ গৈছিল আৰু তাইৰ ওপৰত আক্ৰমণ কৰিছিল। যেতিয়া পুলিচে এই ছোৱালী দুজনীক গ্ৰেপ্তাৰ কৰি তেওঁলোকক কাৰণ সোধাত তেওঁলোকে কৈছিল যে এই সকলোবোৰ কাম তেওঁলোকক স্লেণ্ডাৰমেনে কৰিবলৈ কৈছিল। ইফালে ডক্টৰে পেট্ৰনক বচাবলৈ 8 ঘণ্টা সময় চাৰ্জাৰী কৰিছিল, আৰু পেট্ৰনে বিষ নোহোৱাকৈ উশাহ ল'বলৈ বহু সময় লাগিছিল। এনিছা আৰু মৰ্গানক পুলিচে দোষী সাব্যস্ত কৰিলে, আৰু তেওঁলোক যিহেতু নাবালিক আছিল সেইবাবে তেওঁলোকক পুলিচ ষ্টেচনত নপঠাই মেণ্টেল এছাইলামত পঠালে। এই ঘটনাটোৰ পিছৰে পৰা বহুতো মানুহে স্লেণ্ডাৰমেনক ৰিয়েল মানিবলৈ ল'লে, আৰু সময় যাওঁতে যাওঁতে স্লেণ্ডাৰমেনৰ বহু পুৰণা ফটো ওলাবলৈ ধৰিলে। কিন্তু ইয়াত পাৰ্থক্য এইটোৱে আছিল যে এই সকলোবোৰ ফটো বনোৱা ফটো আছিল। হয়, আপোনালোকে ঠিকেই শুনিছে, এই সকলোবোৰ ফটো কোনোবাই বনাই ছ'চিয়েল মিডিয়াত আপলোড কৰিছিল। সো বন্ধুসকল, মোৰ হিচাপত স্লেণ্ডাৰমেনৰ কাহিনীটো একদম ফিকশ্যনেল হয়, আৰু 2014 চনত যিটো ঘটনা ঘটিছিল মোৰ হিচাপত সেইটো এটা মানসিক বিকৃতিৰ বাবে ঘটা ঘটনাহে আছিল। এতিয়া আপোনালোকে কি ভাবে বন্ধুসকল, স্লেণ্ডাৰমেনৰ ষ্টৰীটো ফিকশ্যনেল নে ৰিয়েল? মোক কমেণ্টত জনাব। চোৱাৰ আগতে যদিহে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব, কাৰণ মই মোৰ চেনেলত এনেকুৱা হৰৰ ৰিলেটেড কণ্টেণ্ট আনি থাকোঁ। তেতিয়ালৈ ঘৰত থাকক, সুৰক্ষিত থাকক, আৰু আশে পাশে মৰম বিলাই থাকক।